নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধুসকল, আজি মই কথা পাতিম তুলসীত চুই মনে মনে 3 বাৰ কৈ দিয়ক এই দুটা শব্দ, যি বিচাৰে হাতে হাতে পাব। হিন্দু ধৰ্মত তুলসী পূজা বহুত মহত্বপূৰ্ণ মনা হয়। কোৱা হয়, যাৰ ঘৰত তুলসী পূজা কৰা হয় তাত দৰিদ্ৰতা আৰু দুৰ্ভাগ্যই বাস নকৰে। সেই ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। লগতে তুলসী পূজাত মোক্ষ প্ৰাপ্তি হয় আৰু পাপ নাশ হয়। কোৱা হয়, যাৰ ঘৰত তুলসী গছ আছে দেৱ দেৱতাই বাস কৰে। লগতে তুলসীয়ে নকাৰাত্মক নাশ কৰে, ঘৰত সকাৰাত্মক বাস কৰে। পৌৰাণিক মান্যতা অনুসাৰে সদায় তুলসী পূজা কৰিলে ধন সম্পদ সুখ সমৃদ্ধি প্ৰাপ্তি হয় আৰু মা লক্ষ্মী সদায় প্ৰসন্ন হয়। পদ্ম পুৰাণৰ অনুসাৰে য'ত তুলসী গছ হয় ত'ত ব্ৰহ্মা বিষ্ণু আৰু শিৱ এই 3 লোকে বাস কৰে। যদি আপোনাৰ ঘৰত দৰিদ্ৰতাই ভৰি আছে, যদি ধন আহে কিন্তু বেছি দিনলৈ টিকি নাথাকে আৰু জীৱনত যিকোনো চিন্তাই আহি থাকে, আজি মই আপোনালোকক এটা মন্ত্ৰ ক'বলৈ ওলাইছোঁ। যদি আপুনি তুলসী পূজাত এই মন্ত্ৰ জপ কৰে, মাত্ৰ কিছুদিনৰ ভিতৰতে আপোনাৰ যিকোনো চিন্তা দূৰ হ'ব আৰু ঘৰত মা লক্ষ্মীয়ে বাস কৰিব আৰু জীৱনলৈ সুখ শান্তি আহিব। ঘৰত কেতিয়াও দুখ দৰিদ্ৰতাই বাস নকৰে। তেতিয়াহ'লে আহক জানো এই মন্ত্ৰটোৰ কথা। মন্ত্ৰটো জপ কৰোঁতে সদায় নিজৰ ইষ্টদেৱৰ পূজা পাঠ নিশ্চয় কৰিব। ইয়াৰ পিছত তুলসীৰ ওচৰত গৈ প্ৰথমে তুলসীক প্ৰণাম কৰিব। তাৰ পিছত তুলসীত শুদ্ধ জল অৰ্পণ কৰিব। যদি পাৰে আপুনি গংগা জল অৰ্পিত কৰিব পাৰিব। তাৰ পিছত তাত সেন্দুৰ আৰু হালধি দিব। তাৰ পিছত তুলসীৰ তলত ঘি প্ৰদীপ প্ৰজ্বলিত কৰিব আৰু ধূপ অৱশ্যেই জ্বলাব। তাৰ পিছত তুলসীৰ ওচৰত বহি কমেও 11 বাৰ তুলসী মালাৰে জপ কৰিব। মন্ত্ৰটো হ'ল মহাপ্ৰসাদ জননী সৰ্ব সৌভাগ্যবৰ্ধিনী আদি ব্যাধি হাৰা নিত্যম তুলসীতম নমস্তুতে। এই মন্ত্ৰৰ জপ অৱশ্যেই কৰিব। মন্ত্ৰ জপ কৰাৰ পিছত তুলসীৰ ওচৰত গৈ আপোনাৰ মনৰ কামনা কৈ দিব। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকেই কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।